নৱম শ্ৰেণী উচ্চ গণিতৰ এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চন নম্বৰ 11 আছে আমাৰ আগত। এক নম্বৰটো কৈছে যদি log of y to the base x equal 6 আৰু log of 8y to the base 14x equal 3 তেন্তে x equal কিমান হ'ব? গতিকে আমি ইয়াৰ সলিউশন কৰিম মানে সমাধান। আমাক প্ৰথমত কি দিয়া আছে লিখি লোৱা। কি দিয়া আছে? given মানে দিয়া আছে log of y to the base x equal 6 আমি ইয়াত দেখা পাইছো এটো আমাৰ লগাৰিথম আৰিত আছে। গতিকে আমি ইয়াক হুচকীয়া আৰিত লৈ যাম। ইমপ্লাইজ হুচকীয়া আৰিত নিলে কি হ'ব? y equal x to the power কি হ'ব? 6 হ'ব। এটো হৈ গ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 1। ঠিক আছে। এতিয়া লগাৰিথম আৰিৰ পৰা হুচকীয়া আৰিত কিদৰে নিয়া হয় আমি পাৰ্ট 1 ত আলোচনা কৰিছো। তোমালোকে গৈ ভিডিওটো চাব পাৰা। ঠিক আছে। এতিয়া আমাক আৰু কি দিয়া আছে? আৰু log of 8y to the base 14x equal 3 implies এতিয়া এটো আমাৰ লগাৰিথম আৰিত আছে। ইয়াক আমি হুচকীয়া আৰিত নিম। কি হ'ব? 8y equal 14x to the power 3 ঠিক আছে। implies এতিয়া তুমি এক কাম কৰা, ইয়াত y এর ভ্যালু বহাই দিয়া। y এর ভ্যালু আমি এক নম্বৰ ইকুৱেশ্যনত পাইছো এটো। ঠিক আছে। বহাই দিয়া। কি হ'ব? 8 into x to the power 6 equal 14x whole cube implies 8x to the power 6 ইয়াক আমি এনেকৈ লিখিব পাৰো না যে 2x square whole cube। ঠিক আছে। অৰ্থাৎ 2 কিউব মানে 8 আৰু x square to the power 3 হলে কিমান হ'ব? ঘাতে ঘাতে পূৰণ হৈ যায় 2 3 গুণ 6। ঠিক আছে। ইয়াক আমি ভাঙিলে এনেকৈ লিখিব পাৰো ইকুৱেল 14x whole cube implies এতিয়া আমি দেখা পাইছো দুইফালে ঘাতটো একে আছে। গতিকে ঘাতটো উঠাই দিয়া। কি হ'ব? 2x square equal 14x। ঠিক আছে। implies এতিয়া তুমি এক কাম কৰা, দুইফালে x এৰে ডিভাইড কৰি দিয়া অৰ্থাৎ হৰণ কৰি দিয়া x এৰে। দুইফালে x এৰে হৰণ কৰিলে কি থাকিব? ইয়াত 2x square আছে গতিকে 2x থাকিব। এটা x কেনসেল যাব ইকুৱেল ইয়াত থাকিব অনলি 14 x টো কেনসেল গল। দুইফালে x এৰে হৰণ কৰি implies এতিয়া আমাক লাগে কিহৰ মান? x ৰ মান লাগে। গতিকে x টো ৰাখা আৰু 2 কি কৰা? সমান চিহ্নৰ হুফালে লৈ যোৱা। হুফালে নিলে কি হ'ব? x ৰ লগত পূৰণ হৈ আছিল 14 ৰ লগত কি হ'ব? হৰণ হৈ যাব। গতিকে 14/2 হৈ যাব। implies x equal 2 দি 14 ক কেনসেল কৰিলে কিমান থাকিব? 7 থাকিব। গতিকে x equal কিমান হ'ব? 7। এতিয়া আমাক x ৰ মানে ওলাব দিছিল। গতিকে আমি x ৰ মান পালো 7। এটো আমাৰ এক নম্বৰটো आंसर। দুই নম্বৰটোত কৈছে যদি log of b to the base a equal 6 আৰু log of 27b to the base 6a equal 3 তেন্তে এর মান কিমান হ'ব? এটো আমি এক নম্বৰটো দৰে কৰিম। প্ৰথমতে কি দিয়া আছে লিখি লোৱা সলিউশন। given দিয়া আছে log of b to the base a equal 6 ইয়াত আমি দেখা পাইছো এটো আমাৰ লগাৰিথম আৰিত আছে। গতিকে ইয়াক আমি হুচকীয়া আৰিত নিম। কি হ'ব? implies b equal a to the power 6 এটো হ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 1। আৰু আমাক কি দিয়া আছে? log of 27b to the base 6a equal 3 এটো আমাৰ লগাৰিথম আৰিত আছে। গতিকে ইয়াক আমি হুচকীয়া আৰিত নিলম। ঠিক আছে। implies হুচকীয়া আৰিত নিলে কি হ'ব? 27b equal 6a to the power 3 ঠিক আছে। implies 27b আছিল। গতিকে b এর মান আমি পাইছো a to the power 6 এক নম্বৰ ইকুৱেশ্যনৰ পৰা। গতিকে b এর জায়গাত আমি লিখিব পাৰো a to the power 6 equal 6a whole to the power 3 ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা। ঠিক আছে। implies এটা 27 into a to the power 6 ক আমি ভাঙি দিব পাৰো এনেকে যে 3 into a square whole to the power 3 পাৰো না? 3 তিনিবাৰ পূৰণ হলে 27 হয় আৰু a square to the power 3 হলে কিমান হ'ব? ঘাতে ঘাতে পূৰণ হৈ যায়। গতিকে a to the power 6 হ'ব। ইয়াক আমি ভাঙিব পাৰো এনেকে ইকুৱেল 6a
হোল টু দি পাৱাৰ 3 ইয়াক আমি কিয় ভাঙিছো আমি দুইফালে ইয়াৰ পাৱাৰটো একে বনাই লৈছো ঠিক আছে তেতিয়ালে আমি পাৱাৰটো উঠাই দিব পাৰিম ইমপ্লাইজ এটা দুইফালে পাৱাৰটো যেতে একে আছে উঠাই দিয়া কি থাকিব 3a স্কয়াৰ ইকুৱেল 6a এতিয়া দুইফালে তুমি a ৰে ডিভাইড কৰি দিয়া কি থাকিব ইয়াক যদি আমি a ৰে ডিভাইড কৰো তেতিয়ালে a এটা কেনসেল যাব গতিকে থাকিব কি 3a দুটা a আছিল ইকুৱেল আৰু ইয়াত a কেনসেল হ'লে কি থাকিব 6 থাকিব লিখি দিব পাৰা সাইডত যে দুইফালে a ৰে হৰণ কৰি ইমপ্লাইজ এতিয়া আমাক লাগে এৰ মান গতিকে এটো ৰাখা আৰু 3 টো সমান চিনৰ হুফালে পঠাই দিয়া বাওফালে ইয়াৰ দৰকাৰ নাই হুফালে পঠালে কি হ'ব এৰ লগত পূৰণ হৈ আছিল হুফালে যোৱাৰ লগে লগে হৰণ হৈ যাব গতিকে 6/3 ইমপ্লাইজ a ইকুৱেল 3 দি 6 ক কেনসেল কৰিলে কিমান হ'ব আমি জানো 3 2 যা 6 গতিকে এৰ মান হ'ব 2 এটো আমাক লব দিছিল গতিকে 2 নম্বৰ আনসাৰটো হৈছে এইখিনি 3 নম্বৰটো দিয়া আছে 5 log of a to the base 10 plus log of b to the base 10 equal 2 হলে দেখুৱা যে b equal 100 a to the power -5 গতিকে আমি ইয়াৰ সলিউশন কৰিম প্ৰথমতে কি দিয়া আছে লিখি লোৱা given 5 log of a to the base 10 plus log of b to the base 10 equal 2 ইয়াৰ পৰা আমি দেখুৱাব লাগে b equal 100 a to the power -5 implies আমি ইয়াত দেখা পাইছো 5 টি কি আছে লগৰ আগত আছে তেতিয়ালে কি হৈ যাব ই এৰ পাৱাৰ হৈ যাব গতিকে log of a to the power 5 to the base 10 plus log of b to the base 10 equal 2 implies আমি ইয়াত দেখা পাইছো log of a to the power 5 to the base 10 plus log of b to the base 10 কি হৈ আছে প্লাস হৈ আছে আৰু ইয়াতৰ ভূমিবোৰ কি হয় একে হয় গতিকে আমি ইয়াত পূৰণ বিধি ব্যৱহাৰ কৰিব পাৰো পূৰণ বিধি ব্যৱহাৰ কৰিলে কি হ'ব log of ভূমিটো কি থাকিব 10 আৰু এইবোৰ কি হৈ যাব ইনটু হৈ যাব গতিকে a to the power 5 into b equal 2 implies এতিয়া এটো কি হৈছে আমাৰ লগাৰিথম হেৰিত আছে গতিকে ইয়াক আমি হুচকীয়া হেৰিত নিলে কি হ'ব হুচকীয়া হেৰিত নিলে হ'ব a to the power 5 into b equal 10 square ঠিক আছে এটা যদি আমি সমান চিনৰ বাওফালে b ৰাখো আমাক ইনো কোৱেশ্চনত কি কৈছে সমান চিনৰ বাওফালে b দেখুৱাব দিছে গতিকে b টো ৰাখা ইকুৱেল a to the power 5 ক তুমি হুফালে লৈ যোৱা হুফালে নিলে কি হ'ব হৰণ হৈ যাব অৰ্থাৎ 10 স্কয়াৰৰ তলত যাব 10 স্কয়াৰ মানে কিমান 100 by a to the power 5 implies b equal 100 into আমি এনেকৈ লিখিব পাৰো a to the power -5 লিখিব পাৰো কাৰণ এৰ পাৱাৰটো কি হৈছে ধনাত্মক হৈ আছে আমি যদি ওপৰত নিও ঠিক আছে তেতিয়ালে কি হ'ব ঋণাত্মক হৈ যাব গতিকে আমাক কোৱেশ্চনত এটো দেখুৱাব দিছিল ঠিক আছে এটো হৈছে আমাৰ 3 নম্বৰটোৰ আনসাৰ টান লাগিছে নেকি